এলজেব্ৰাৰ কেইটামান বেসিক ফৰ্মুলা আলোচনা কৰিছিলো আজি কি ফৰ্মুলা কেইটাৰ লগত ৰিলেটেড আৰু কেইটামান ফৰ্মুলা আমি আলোচনা কৰিম আমাৰ প্ৰথম সূত্ৰ a plus b whole square is equal a minus b whole square plus 4ab. Second formula a minus b whole square is equal a plus b whole square minus 4ab. Our third formula twice a square plus b square is equal a plus b whole square plus a minus b whole square. Our fourth formula 4ab is equal a plus b whole square minus a minus b whole square. Fifth formula ab is equal a plus b by 2 whole square minus a minus b by 2 whole square. এই পাঁচটা সূত্ৰ আছে এই আমি প্ৰথম সূত্ৰটো প্ৰমাণ চাম আৰু প্ৰথম সূত্ৰটো হ'ল a plus b whole square is equal a minus b whole square plus 4ab. এতিয়া এই সূত্ৰ প্ৰমাণৰ বাবে প্ৰথমতে মই ইয়াৰ ৰাইট হ্যান্ড সাইডটো লম ৰাইট হ্যান্ড সাইড আছে a minus b whole square plus 4ab. The a minus b whole square formula আমি আলোচনা কৰিছো আগত আৰু আমি জানো a square minus twice a b plus b square plus 4ab. a square minus 2ab আছে আমাৰ ইয়াত plus 4ab আছে এটা চিন মাইনাসত আছে এটা প্লাসত আছে গতিকে মই ডাঙৰ বা সৰুটো মাইনাস কৰিম 4ab minus 2ab কৰিলে থাকিব twice ab যেহেতু ডাঙৰটোৰ আগত প্লাস চিন আছে গতিকে মই ইয়াৰ আগতো প্লাস চিন ব্যৱহাৰ কৰিম প্লাস থাকিলে b স্কয়াৰ এটা আমি লগ কৰি দিও সূত্ৰটো a plus b whole square যেটো হৈছে আমাৰ left hand side এনেকৈ আমি a plus b whole square is equal a minus b whole square plus 4ab সূত্ৰটো প্ৰমাণ কৰিব পাৰো আমাৰ দ্বিতীয় সূত্ৰটো হৈছে a minus b whole square is equal a plus b whole square minus 4ab এতিয়া সূত্ৰটোৰ প্ৰমাণটো আমি চাম second formula দিয়া আছে a minus b whole square is equal a plus b whole square minus 4ab. এটো প্ৰমাণৰ বাবে প্ৰথমতে মই ইয়াৰ ৰাইট হ্যান্ড সাইডটো লম ৰাইট হ্যান্ড সাইড আছে a plus b whole square minus 4ab. আমি a plus b সূত্ৰ আমি আগতে আলোচনা কৰিছো ইয়াৰ সূত্ৰটো আমি ভাঙিলে পাম a square plus twice ab plus b square minus 4ab. a square পাতিলো আমাৰ ইয়াত আছে twice ab minus 4ab যেহেতু দুটা চিনবিলাক বেলেগ আছে এটা প্লাসত আছে এটা মাইনাসত আছে এটা যদি দুটা চিন এটা প্লাসত থাকে এটা মাইনাসত থাকে তেতিয়া আমি কি কৰিম ডাঙৰটোৰ পৰা আমি সৰুটো প্ৰথমতে মাইনাস কৰি লম ইয়াত ডাঙৰ আছে 4ab আৰু এটো আছে twice ab আমি মাইনাস কৰিলে পাম 4ab minus twice ab থাকিব twice ab এটা যেহেতু ডাঙৰটোৰ আগত মাইনাস চিন আছে গতিকে আমি ৰিজাল্টৰ আগত আমি যেটো আনসাৰ পালো তাৰ আগত আমি মাইনাস চিন ব্যৱহাৰ কৰিম এটা আমি তাৰ পিছত
থাকিলে b স্কয়ার এটা a স্কয়ার মাইনাস টুৱাইছ ab প্লাস b স্কয়ার এটা আমি লগ কৰিলে পাম a মাইনাস b হোল স্কয়ার অর্থাৎ আমার লেফট হ্যান্ড সাইড এনেকৈ আমি এই দুটা সূত্ৰ প্ৰমাণ কৰিব পাৰো আমি প্ৰথম আৰু দ্বিতীয় সূত্ৰৰ প্ৰমাণটো চালো এতিয়া আহিলে 3 নম্বৰ সূত্ৰটো আমাৰ 3 নম্বৰ সূত্ৰটো মনত নাথাকিলেও আমি প্ৰথম আৰু দ্বিতীয় সূত্ৰ দুটাৰ পৰা আমি 3 নম্বৰ সূত্ৰটো পাব পাৰো এটা আমি তাকে চাওঁ কেনেকৈ আমি প্ৰথম আৰু দ্বিতীয় সূত্ৰৰ পৰা তৃতীয় সূত্ৰটো পাব পাৰো প্ৰথম সূত্ৰটো মই সমীকৰণ নম্বৰ 1 দিলো আৰু দ্বিতীয় সূত্ৰটো মই সমীকৰণ নম্বৰ 2 দিলো এতিয়া সমীকৰণ 1 + 2 কৰি অৰ্থাৎ প্ৰথম সূত্ৰ আৰু দ্বিতীয় সূত্ৰ দুইটা যোগ কৰিলে কি পাওঁ চাও এটো সমীকৰণ 1 + সমীকৰণ 2 কৰিছো সমীকৰণ 1 + 2 কৰিলে চাও এতিয়া সমীকৰণ 1 ৰ লেফট হ্যান্ড সাইডত আছে a plus b হোল স্কয়ার সমীকৰণ 2 ৰ লেফট হ্যান্ড সাইডত আছে a minus b হোল স্কয়ার ইজ ইকুৱেল ইয়াৰ ৰাইট সাইডত আমি পাতি দিম a minus b হোল স্কয়ার প্লাস 4ab और नेक्स्ट আমি ইয়াৰ দ্বিতীয় সূত্ৰটো রাইট হ্যান্ড সাইডটো বাদ দিম তার আছে আমাৰ a plus b হোল স্কয়ার মাইনাস 4ab এতিয়া a plus b হোল স্কয়ার আমি ইয়াৰ সূত্ৰটো ভাঙি দিম এই সূত্ৰটো ভাঙিলে আমি পাম a স্কয়ার প্লাস টুৱাইছ ab প্লাস b স্কয়ার আমি এবাৰ a minus b হোল স্কয়ার সূত্ৰটো ভাঙি দিম এটো ভাঙিলে পাম a স্কয়ার মাইনাস টুৱাইছ ab প্লাস b স্কয়ার এটা আমি কোন সাইডটো চাও কোনফালে a minus b হোল স্কয়ার আছে প্লাস 4ab আছে প্লাস a plus b হোল স্কয়ার আছে মাইনাস 4ab আছে প্লাস 4ab মাইনাস 4ab আমি দুইটাৰ ভ্যালুটো লগ কৰিলে শূন্য পাম গতিকে আমি হেতুটাক বাদ দিম বাকি থাকিলে a minus b হোল স্কয়ার প্লাস a plus b হোল স্কয়ার এতিয়া টুৱাইছ ab প্লাসত আছে টুৱাইছ ab মাইনাসত আছে গতিকে মই দুইটা ভ্যালুটো 0 হ'ব গতিকে বাদ দিলো থাকিলে a স্কয়ার প্লাস b স্কয়ার প্লাস a স্কয়ার প্লাস b স্কয়ার থাকিলে a minus b হোল স্কয়ার প্লাস a plus b হোল স্কয়ার এতিয়া a স্কয়ার আছে দুটা আৰু b স্কয়ার আছে দুটা আৰু কোনফালে আছে a minus b হোল স্কয়ার প্লাস a plus b হোল স্কয়ার এতিয়া মই ইয়াৰ যোগফলটো মই ওপৰত পাতি দিছো এসি তললৈ গুচি গৈছে a স্কয়ার দুটা আছে b স্কয়ার দুটা আছে গতিকে টুৱাইছ a স্কয়ার দুটা a স্কয়ার লগ লগালো আৰু b স্কয়ার দুটা লগ লগালো টুৱাইছ b স্কয়ার এফালে আছে a minus b হোল স্কয়ার প্লাস a plus b হোল স্কয়ার মই দুটো কমন ললে পাম a স্কয়ার প্লাস b স্কয়ার is equal a minus b হোল স্কয়ার প্লাস a plus b হোল স্কয়ার এনেকৈ আমি প্ৰথম সূত্ৰ আৰু দ্বিতীয় সূত্ৰ দুইটা যোগ কৰি পলা আমাৰ যেটো তৃতীয় সূত্ৰ সেটো আমি পাব পাৰো এতিয়া হেলে আমাৰ 4 নম্বৰ সূত্ৰটো 4 নম্বৰ সূত্ৰটো আমি প্ৰথম দুটা সূত্ৰ 1 আৰু 2 যিকোনো এটাৰ পৰা আমি এই 4 নম্বৰ সূত্ৰটো পাব পাৰো গতিকে মই যিকোনো এটা সূত্ৰ লবলৈ আমি 4 নম্বৰ সূত্ৰটো চাম কেনেকৈ পাম
মই প্ৰথম সূত্ৰটোকে ললো a plus b whole square is equal a minus b whole square plus 4ab এই সূত্ৰটো মই এনেকৈ লিখিব পাৰো a minus b whole square plus 4ab is equal a plus b whole square. It a minus b to আছে left side মই যদি ইয়াক right side লৈ যাম এফালে আছে প্লাস ইফালে হলে কি হ'ব মাইনাস হ'ব এটাকে থাকিব 4ab is equal a plus b whole square minus a minus b whole square. এনেকৈ আমি সূত্ৰ 1 আৰু 2 পৰা এই 4 নম্বৰ সূত্ৰটো পাব পাৰো 2 নম্বৰ সূত্ৰটো আপোনালোকে কৰি চাব পাৰে এনেকৈ একে সূত্ৰ এই ৰিজাল্টে পাব আমি 5 নম্বৰ সূত্ৰটো এই 4 নম্বৰ সূত্ৰটোৰ পৰা আমি আকৌ এই 5 নম্বৰ সূত্ৰটো পাব পাৰো সেইটো কেনেকৈ পাম কৰি চাও আমি ইয়াৰ পৰা এটা আমাৰ 4 নম্বৰ সূত্ৰটো হ'ল এতিয়া ab টো আমি এফালে ৰাখি যেটো 4 টো ab লগত পূৰণ হৈ আছে ইফালে গলে কি হ'ব ডিভাইড হ'ব মানে হৰণ হ'ব a plus b whole square minus a minus b whole square divided by 4 a plus b whole square minus a minus b whole square all divided by 4 মই এটা বেলেগ বেলেগ কৈ দিও a plus b whole square divided by 4 minus a minus b whole square divided by 4 a plus b whole square divided by 2 square লিখিম যেহেতু 4 আছে minus a minus b whole square divided by 2 square যেহেতু a plus b whole square আছে divided by 2 square আছে মই স্কয়ার এটা লগ কৰি দিলে এনেকৈ পাম a plus b divided by 2 whole square minus a minus b divided by 2 whole square ab এনেকৈ আমি এই 4 নম্বৰ সূত্ৰটোৰ পৰা এই 5 নম্বৰ সূত্ৰটো পাব পাৰো এটা আগৰ সূত্ৰকেইটাৰ দৰে এই 4 নম্বৰ আৰু 5 নম্বৰ সূত্ৰটো আমি একেদৰে ৰাইট হ্যান্ড সাইড লৈ পেলা প্ৰমাণ কৰিব পাৰো এই প্ৰমাণকেইটা আপোনালোকে ঘৰত কৰিবলৈ ট্ৰাই কৰিব যদি কিবা অসুবিধা পায় কমেন্ট কৰিব মই নেক্সট ভিডিও দিয়া প্ৰমাণকেইটা দিবলৈ চেষ্টা কৰিম তাৰ লগতে ভিডিওটো চাই কেনে পালে আপোনালোকে মোক কমেন্ট কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেল জ্ঞান